My brothers and sisters, don't deceive yourself. নিজকে নিজে নুভুলাব। এটা মেছেজ লিখিবৰ কাৰণে বা এটা মেছেজ টাইপ কৰিবৰ কাৰণে 5 ছেকেণ্ডমান লাগে। যদি কোনোবা এজন ব্যক্তি আপুনি মেছেজ কৰাৰ পাছতো যদি তেওঁ মেছেজ চিন কৰাৰ পাছতো তেখেত মেছেজ ৰিড কৰাৰ পাছতো যদি আপোনাক ৰিপ্লাই কৰা নাই, যদি আপোনাৰ মিছ কল আপুনি ফোন কৰিছে, আপোনাৰ মিছ কল আপুনি ফোন কৰাৰ পাছতো আপোনাৰ মিছ কল হোৱাৰ পাছতো তেওঁ অনলাইনতে আছে আৰু আপোনাক এটা ৰিপ্লাই মানে ফোন কৰিবলৈ যদি তেওঁৰ ওচৰত টাইম নাই, এইটো নহয় যে তেওঁ বহুত বিজি ব্যক্তি হয়, অ'কে? এইটো নহয় যে হি ইজ এ ভেৰি বিজি পাৰ্চন, দেটছ ৱাই হি ইজ নট ৰেছপণ্ডিং ইউ। ন, তাৰমানে এইটোৱে হয় যে সেইজন ব্যক্তিৰ ওচৰত আপোনাৰ কাৰণে 5 ছেকেণ্ড সময়ো নাই। মানে সেইজন ব্যক্তিয়ে আপোনাক তেওঁৰ জীৱনৰ 5 ছেকেণ্ডৰো মূল্য দিব বিচৰা নাই। বুজি পাইছে মই কি কৈ আছোঁ? বুজি পাই আছে? চ' আপোনাৰ মাইণ্ডত সেইজন ব্যক্তিৰ কাৰণে এটা গ্ৰেট পিকচাৰ ক্ৰিয়েট কৰি নাথাকিব যে হি ইজ মাই বেষ্ট ফ্ৰেণ্ড, হি ইজ মাই গুড ব্ৰাদাৰ, হি ইজ মাই গুড ছিষ্টাৰ, হি ইজ এ ভেৰি গুড ন। আপোনাৰ মাইণ্ডে এটা মিছ পিকচাৰ ক্ৰিয়েট কৰি নাথাকিব, কাৰণ সেইজন ব্যক্তিৰ ওচৰত আপোনাৰ কাৰণে 5 ছেকেণ্ড টাইমো নাই। আপুনি সেইজন ব্যক্তিৰ কথা চিন্তা কৰি আছে আৰু সেইজন ব্যক্তি কি কৰিছে, কি খাইছে, ভালে আছে নে নাই, আপুনি সেইজন ব্যক্তিৰ কথা চিন্তা কৰি আছে, কিন্তু যাৰ বিষয়ে আপুনি চিন্তা কৰি আছে সেইজন ব্যক্তিয়ে দিনটোতে একবাৰো আপোনাৰ কাৰণে চিন্তা কৰা নাই। Don't deceive yourself actually, brothers and sisters. আজি বহুত যুৱক যুৱতীবিলাকে নিজকে ডিচিভিং কৰি আছে। যিজন ব্যক্তিৰ কাৰণে তেওঁলোকৰ ওচৰত অলপো সময় নাই, তেওঁলোকৰ কথাই চিন্তা কৰি আছে। Don't deceive yourself. এটা মেছেজ লিখিবৰ কাৰণে, এটা ৰিপ্লাই কৰিবৰ কাৰণে 5 ছেকেণ্ড মানহে লাগে। সেই 5 ছেকেণ্ড সেইজন ব্যক্তি আপোনাৰ কাৰণে দিব বিচৰা নাই, আৰু আপুনি সেইজন ব্যক্তিৰ কাৰণে দিনজোৰা গোটেই দিনটো চিন্তা কৰি আছে। Don't deceive yourself. Stop. Don't do that. God bless you.